নমস্কাৰ। আমি যি 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত আমি UPPL দল হিচাপে আমি মানে নিজাববীয়াকৈ ছিংগল হিচাপে আমি এইবাৰ ইলেকশ্যনত অৱতীৰ্ণ হ'ম, নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আৰু তাতে আমি ৰাইজৰ যি সহযোগ আমি দেখিবলৈ পাইছোঁ, আমি নথৈ আনন্দিত হৈছোঁ যে এটা বৃহৎ পৰিৱৰ্তনৰ স্বাৰ্থত আৰু এটা শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত, স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত আৰু ইয়াতে মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ কাৰণে, নৱপ্ৰজন্মক এটা ভাল দিশ দিবৰ কাৰণে আমি UPPL সদায় শপত লৈছোঁ। আমি সদায় বদ্ধপৰিকৰ, আমি সদায় আগুৱাই যাম যে ৰাইজক লৈ পেলাই আমি সদায় ৰাইজৰ ওচৰত থাকিম, ৰাইজৰ সেৱা আগবঢ়াবৰ কাৰণে ৰাইজৰ ওচৰত থাকিবলৈ আমি এই ইলেকশ্যনৰ অৱতীৰ্ণ হ'ম। আমি দেখিবলৈ পাইছোঁ যে এইবেলি এই নিৰ্বাচনত আমাৰ যথেষ্ট ৰাইজে সঁহাৰি জনাইছে। বিগত সময়ছোৱাত আজি যোৱা 4 মাহ ধৰি বা 5 মাহ ধৰি হাগ্ৰামাৰ নেতৃত্বত চলা BPF চৰকাৰৰ যি দুৰ্নীতিৰ অভিযোগ বা তেওঁলোকৰ যি অপশাসনৰ অভিযোগ, এই অভিযোগে আমাক যথেষ্ট উৎসাহিত কৰি তুলিছে। কাৰণ এই অভিযোগবিলাক আমি দেখিবলৈ পাইছোঁ আৰু ৰাইজে অভিযোগ কৰিছে, আৰু সেইটো আমি দূৰ কৰিবৰ কাৰণে, সেই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, যাতে আমি সেইবিলাক দূৰ কৰিব পাৰোঁ। আমি আমাৰ 15টা ছিটত BTR অঞ্চলত আমি 15টা ছিটতে আমি ইলেকশ্যনত প্ৰাৰ্থী দিয়া হ'ব। আৰু বাহিৰত আমাৰ BTR বাহিৰত 6টা ছিটত প্ৰাৰ্থী দিব। 21টা ছিটত আমি ইলেকশ্যন খেলিবৰ কাৰণে ৰেডি আছোঁ। আৰু ইয়াত 100% আশাবাদী যে আমি সফলতা লাভ কৰিম। যিটো দেখা গৈছে আমি সফলতা লাভ কৰিম। আজি হাগ্ৰামাৰ নেতৃত্বত আমাৰ ভেৰগাঁও যিটো পৰিষদীয় যিটো মানে এছেম্বলি সমষ্টি, এই ভেৰগাঁও এছেম্বলি সমষ্টিত মানে দুৰ্গাদাস বড়োক আমাৰ ইয়াত আহিব বুলি কৈছে BPFৰ ফালৰ পৰা। তাক আমাৰ এই অঞ্চলত কোনোদিন একচেপ্ট নকৰে, আৰু তেখেতৰ পুৰণা হিষ্টৰী, বহুত বেয়া হিষ্টৰী আছে। 83 আন্দোলনৰ সময়ত যিটো তেওঁৰ এটা বদনাম আছে, যি বদনামৰ কাৰণে বেংগলী সম্প্ৰদায়ৰ মানুহ কোনোদিন তেখেতক ভোট নিদিয়ে। আৰু 1989ত আমাৰ বড়োসকলৰ মাজত হোৱা যি অত্যাচাৰ আছিলে, সেইটো সময়তো তেখেতৰ এটা বদনাম আছে। কাৰণ তেখেতে আমাৰ লগত কোনো ধৰণৰ, তেখেতে মিনিষ্টাৰ হৈ থকাৰ সময়তো আমাৰ এই অঞ্চলৰ ৰাইজৰ দুখ দুখীৰ কথা কোনোদিন খবৰ নল'লে। সেইবিলাক কথা ৰাইজে পাহৰা নাই। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, দুৰ্গাদাস বড়োৱে এটা কথা ওলাইছে, মই মিডিয়াত দেখিবলৈ পাইছোঁ। ওদালগুৰি সমষ্টিত, আমাৰ এছেম্বলি সমষ্টিত দীপেন বড়োক যেতিয়া টিকেট প্ৰদান কৰা হ'ল, তেখেতে এটা কৈছে যে দীপেন বড়োক বিশেষ এটা সম্প্ৰদায়ৰ বাহিৰে কোনেও ভোট নিদিয়ে বুলি পেলাই কৈছে। কোনটো সম্প্ৰদায়ৰ কথা তেখেতে ক'ব বিচাৰিছে? তেখেতে কোন সম্প্ৰদায়ৰ মানুহ, আৰু তেখেতৰ লগত কোন সম্প্ৰদায় আছে? দীপেন বড়োৰ কোন বিশেষ সম্প্ৰদায় বুলি পেলাই ইণ্ডিকেট কৰিব বিচাৰে? বড়োসকল কি বিশেষ এটা সম্প্ৰদায় মাথো নেকি? তেওঁক মই ক'ব বিচাৰিছোঁ তেখেতে কোন সম্প্ৰদায়ৰ মানুহ। তেখেতৰ 2টা উপাধি আছে। আমি তেনেকুৱা উপাধি মাইকী মানুহৰ মানে হেৰিতহে দেখা পাওঁ, চাৰ্টিফিকেটত দেখা পাওঁ, যে কাৰোবাৰ লগত বিয়া হৈ গ'লে বড়োৱে দাসৰ লগত বিয়া হৈ গ'লে বড়ো দাস, দাস বড়ো তেনেকুৱা দেখিবলৈ পাওঁ। তেখেতে কাৰ লগত বিয়া হৈ গৈছে? মানে আমি সেইটোৱে কুৱেশ্যন কৰিব বিচাৰিছোঁ। তেখেতৰ মানে দাস বড়ো, মানে তেখেতে দাসৰ লগত বিয়া হৈছে নে বড়োৰ লগত বিয়া হৈছে আমি নাজানো। আৰু তেখেতৰ লগত কোন সম্প্ৰদায় আছে, সেই কথাটো স্পষ্ট কৰিলে ভাল হয়। আমি সেইটো নহয়, তেখেতৰ মানে যিটো ব্যক্তিত্ব, এই ব্যক্তিত্বত আমি মানে খুঁত থকাটো আমি দেখিবলৈ পাইছোঁ। আৰু তেখেতক কোনো পধ্যে একচেপ্ট নকৰে, কাৰণ তেখেতে গুৱাহাটীত থাকে। গুৱাহাটীত থাকি পেলাই চহৰীয়া এজন মানুহ আমাৰ ইয়াতে আহি পেলাই হাগ্ৰামাৰ পৰা বাহ লৈ পেলাই ইয়াতে আহি পেলাই যেতিয়া মানে ইয়াত শাসন ভাৰটো তেওঁ ল'ব বিচাৰিব, তেখেতৰ পৰা আমি ৰাইজে একো মানে লাভ নহ'ব, আৰু ৰাইজে তেওঁক মানে আশা কৰা নাই। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, BPFৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা হৈছে, কিবা কাৰণত যদি তেখেতে ইয়াতে টিকেট পায়, যদি প্ৰাৰ্থিত্ব পাই পেলাই যদি তেওঁ ইয়াতে MLA খেলে, ভৱিষ্যতে কিবা কাৰণত যদি তেওঁ জিকি যায়, তেতিয়াহ'লে ভৱিষ্যতে BPFৰ যি অস্তিত্ব, PP লিডাৰসকলৰ যি অস্তিত্ব, সেইটো নিশেষ হৈ যাব। কাৰণ আমি জানো যে এই অঞ্চলত BLTৰ পৰা বহুত মানে ছেক্ৰিফাইচ কৰা লোক আছে, IFCৰ পৰা ছেক্ৰিফাইচ কৰা লোক আছে। তেখেতসকলক বাদ দি পেলাই বড়ো জাতীয় আন্দোলনত বা এই সমাজ মানে জীৱনত তেখেতৰ কোনো অৱদান নাই। এই কোনো ধৰণৰ সামাজিক অৱদান নোহোৱা মানুহ এজনক আমাৰ ইয়াত আনি পেলাই ইলেকশ্যন খেলাব খোজাটো
হাগ্ৰামাৰ কাৰণে এটা মূৰ্খামিৰ কথা হৈছে আৰু সেইটো ৰাইজে কোনোদিন একচেপ্ট নকৰে 100% আমাৰ UPPL দলক সকলোৱে প্ৰমোদ বড়োৰ নেতৃত্বত যি সুশাসন আৰম্ভ হৈছিলে বিগত 5 বছৰত এই সুশাসনৰ কথা আজি উপলব্ধি কৰিছে মানুহে যেতিয়া আমি পৰিষদীয় নিৰ্বাচনত আমি হাৰি গ'লো চৰকাৰ গঠন কৰিব নোৱাৰিলোঁ এই কথাটো এতিয়া ৰাইজে অনুভৱ কৰিছে যে সঁচাকৈ আমি এটা ভাল চৰকাৰ এখন আমি হেৰাই ল'লোঁ উপলব্ধি হৈছে মানুহৰ আৰু সেইকাৰণে সকলোৱে মানে হাজাৰ হাজাৰ আমাৰ পাব্লিকে ওলাই আহি পেলাই UPPL দলক পুনৰ চৰকাৰত আনিবৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু আমি সেইটো ৰাইজৰ ওচৰত থাকি পেলাই সঁহাৰি জনাইছোঁ যে আমি আকৌ এটা সুশাসনৰ ব্যৱস্থাৰ কাৰণে আমি শাসনত আহিম বুলি পেলাই আমাৰ দৃঢ় বিশ্বাস এটা আছে